Hey everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলোৰে ভাল। আজি মোৰ এই ভিডিঅটো ষ্টাৰ্ট কৰাৰ উদ্দেশ্য হৈছে বিহু। অসমবাসীৰ সকলোতকৈ প্ৰিয় বিহুটি আহি আছে। আপোনালোকৰ বাৰু বিহু যা-যোগাৰ কেনে চলিছে? মই ভাবিছো মানে বিহু বুলি ক'লে সকলোতকৈ প্ৰথমতে আহে বজাৰ। বিহুৰ কাৰণে সকলোৱে বজাৰ কৰি ভালেই পায়, নতুন নতুন কাপোৰ লোৱা, পিঠা পনাটো বিহুৰ সময়ত বনোৱা যায় বা বিহুৰ সময়ত জা-জলপান খোৱা যায়। কিন্তু বিহু বুলি বজাৰ সকলোতকৈ আগত কৰা যায়। আৰু আজি আমিও ভাবিছো বিহু বজাৰ কৰিবলৈ যাম। সেই কাৰণে মই ভাবিলো আজি আমি বিহু বজাৰ ক'ৰ পৰা কেনেকৈ কৰিম আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি দেখাম বুলি। আমি ভাবিছো আজি আমি প্ৰথম আৰম্ভ কৰিম ডাঙৰ সকলৰ কাৰণে বজাৰ। কাৰণ বিহু বুলি ক'লে ডাঙৰ সকলক সেৱা জনাওঁতে তেওঁলোকক কিবা এটা বিহুৱান হিচাপেও দিয়া যায়। সেই কাৰণে আমি ভাবিলো যে আজি মা-দেউতাহঁতৰ কাৰণে কিবা বিহুৱান হিচাপে কিনিবলৈ যাম। আমাৰো সৰু সৰু কিবা এটা দুটা বস্তু কিনিম, কিন্তু আমাৰ বজাৰখিনি আমি পিছত কৰিম। প্ৰথমতে মা-দেউতাহঁতৰ কাৰণে বজাৰখিনি কৰি ল'ম। আজি সেই উদ্দেশ্যে ভিডিঅ'টো আৰম্ভ কৰিছো। তেনেহ'লে আহক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিহু বজাৰ কৰিম বুলি ক'লেতো যাবলৈ ওলাইছো, কিন্তু সূৰ্য দেৱতাৰ যি প্ৰকোপ, আজি মজা ওলাব নে কি কয় হাজবেণ্ড? আজি পাবা আৰু মছলা তাকে যি হয় বাৰু দেখা যাব। ৰ'দে যিমানে হেৰি নকওক, আমি আজি বজাৰ কৰিহে এৰিম নে কি? ব'লক, যি হ'ব দেখা যাব, আপোনালোককো দেখুৱাম। কি হ'ল? হয় নেকি? ৰ'ব ধৰি ল'ম, ভিডিঅ'টো কৰি থকাৰ কাৰণেহে ধৰা নাই। ফেঞ্চি পুৰা খালী আজি। ৰাতিপুৱা আমি সোনকালে আহিছোঁ যাতে মানে খালীকৈ পাওঁ আৰু আৰামছে বজাৰখিনি কৰিব পাৰোঁ। সেইকাৰণে ৰাতিপুৱা আমি সোনকালে আহিছোঁ। সেইকাৰণে কি ধুনীয়া এতিয়া খালী হৈ আছে। অলপ পিছতে মানুহৰ ভিৰ লাগিবলৈ আৰম্ভ হৈ যাব আৰু। প্ৰথমতে দুইগৰাকী মাৰ কাৰণে দুযোৰ চাদৰ মেখেলা ল'ম বুলি পেলাই আমি ফেঞ্চি চাৰিআলিটোৰ লগতে গোয়েংকা বুলি থকা দোকানখনত আহিছোঁ। এই দোকানখনৰ শাৰী আৰু চাদৰ মেখেলা কিমান ফেমাছ সেইটোতো চাগে মই আপোনালোকক নজনালেও হ'ব, কাৰণ ইয়াত সকলো ধৰণৰ ট্ৰেণ্ডিং চাদৰ মেখেলা আৰু শাৰী পোৱা যায় আৰু ইয়াৰ কাপোৰৰ কোৱালিটিও বহুত ভাল হয়। এই বিহুত আপোনালোকে ক'ৰ পৰা বজাৰ কৰিব মোকো জনাবচোন, আৰু আপোনালোকে জনাত যদি চাদৰ মেখেলাৰ কাৰণে আৰু কিবা বেষ্ট দোকান আছে আপোনালোকে মোক কমেণ্টত জনাবচোন। অলমোষ্ট ডান হৈ গ'ল, আমাৰ বিলিঙো হৈ গ'ল। বিহুৰ শ্বপিং হাজবেণ্ডৰ মানি বেগ কিনা, চাদৰ মেখেলা কিনা হৈ গ'ল। এতিয়া গৈ আছোঁ মোৰ শাৰী এখনৰ লগত মেটচিং এটা ব্লাউজ কিনিবলৈ। মেটচিং ব্লাউজ বিচাৰি যাওঁ এতিয়া। ভিৰ দেখিছেনে ফেঞ্চিত? ইমান সোনকালে আহিলোঁ, ভিৰ থাকিবই, কেতিয়াও ভিৰ নকমে। মানুহৰ গেডাৰিং সদায় ইয়াত বেছি। আৰু এতিয়াতো ফেষ্টিভেল টাইম, এতিয়াতো মানুহৰ গেডাৰিং আৰু বেছি। ব্লাউজ কিনিবলৈ কাৰণে দোকান গৈহে নাপাওঁ, ইমান মানুহ। ফাইনেলি ব্লাউজৰ কাৰণে বিচাৰি পালোহি দোকানখন। এতিয়া চাওঁ ইয়াত মই বিচৰা ব্লাউজটো পাওঁ বা নাপাওঁ। এইবাৰ মায়ে মোক গিফ্ট দিয়া শাড়ীখনৰ লগত এটা মেটচিং ব্লাউজ ল'ম বুলি পেলাই মই ব্লাউজৰ দোকানখনত আহিছিলোঁ, কিন্তু ইয়াত ইমানবোৰ অপশ্যন দেখি মই নিজে কনফিউজ হৈ গ'লোঁ। সেইকাৰণে আকৌ মাক ভিডিঅ' কল লগাব লগা হ'ল। মাক ভিডিঅ' কল লগাই পেলাই অপশ্যনকেইটা দেখুৱাওঁতেহে মই কোনোমতে মাৰ সহায়ত এটা ব্লাউজ চিলেক্ট কৰিব পাৰিলোঁ। আৰু কোনোমতে ফেঞ্চি বজাৰ আমাৰ শেষ হ'ল। এতিয়া আমি গৈ আছোঁ কিবা এটা গৰমৰ দিন ঠাণ্ডা কিবা এটা খাওঁ বুলিতে, তেতিয়া অকণমান ভাল লাগিব বুলি ক'লে। ফেঞ্চি বজাৰ কৰি গৰম লাগি গ'ল বহুত, ৰ'দটো বহুত বেছি আছে, সেইকাৰণে ইমান গৰম লাগিছে। সেইকাৰণে
মোবাইলটোতে বেজি য'ত যাব খালি মোবাইলটোত বেজি আহি লৈ পেলাই এতিয়া মোবাইলটোত লাগিলেই হৰি হৰি বজাৰ কৰি কেনেকুৱা লাগিলে আজি বেয়া লাগিল কিয় কিয় ভিৰৰ কাৰণে নে আজি একো পূৰা খৰচ আছে সেইটো কাৰণে জানাই বুজিব আৰু এইখন প্ৰথমটো কিবা কিটকাট কি সেইটো কিটকাট অহাৰ লগে লগে দেখিছা এজনৰ ধৈৰ্য নাই মোৰ ভাগৰখিনি আহালে তেওঁৰ ধৈৰ্যই নাই তেওঁ ষ্টাৰ্ট কৰিয়ে দিলে নৰখে নেকি ৰখিবলৈ ধৈৰ্য নাই হা মই আহে আহে মানে আৰু খাই শেষ হ'ল মোলৈ ৰখিব ধৈৰ্য নাই বুলি খাই শেষ কৰিলে বস্তু অপমান কৰিব নাপায় ৰখি থাকিলেনো ক'ত অপমান কৰা কথা এয়া আহি গ'ল চেণ্ডউইচ এইটোতো ৰখিব নে নৰখে ক'ল্ড কফি আহি গ'ল কোনোমতে খাব নি আপুনি নিজৰটো খাই ল'লে এতিয়া আকৌ মোৰটো নিজৰ হৈ গ'ল না এতিয়া মোৰটো ক'ত ক'ল্ড কফি লাগে না এতিয়া আপোনাৰ হা টেষ্ট কেনেকুৱা টেষ্ট খাই বৈ হৈ গ'ল আমাৰ এতিয়া আমি নেক্সট ডেষ্টিনেশ্যনলৈ আগবাঢ়িছোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন ক'ত সেইটো আপোনালোকে ভিডিঅ'টোত আগলৈ গম পাব গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই অ'কে আমি আমাৰ লাষ্ট ডেষ্টিনেশ্যন আহি পালোহি আমাৰ লাষ্ট ডেষ্টিনেশ্যন হৈছে জুডিঅ' আমাৰ অল টাইম ফেভৰেট আমি দুইটাই মেক্সিমাম ইয়াতে বজাৰ কৰোঁ আজি অৱশ্যে বেছি বজাৰ নাই আজি এনেই সৰু সুৰা কেইটামান বজাৰ আছে বাছ সিমানেই চাওঁ জুডিঅ'তনো কি পাওঁ কি ল'ব লাগিছে কাপোৰ ল'বই নি ফাৰ্ষ্ট আহি পালোহি বইজ ছেকশ্যন এওঁৰ কাৰণে মানুহজনৰ কাৰণে কিবা চাওঁ বুলি চাওঁচোন কি কি পাওঁ বজাৰ প্ৰায় সমাপ্ত হৈছে মানুহজনক পঠিয়াই দিছোঁ বিলিং কাউণ্টাৰলৈ তেওঁ বিল কৰিব এতিয়া তাৰপিছত প্ৰায় শেষ হৈছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কাৰণ আমাৰ বিহুৰ বজাৰ প্ৰায় সমাপ্ত হ'ল গতিকে আপোনালোকৰ ভিডিঅ'টো চাই আজি কেনেকুৱা লাগিছে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অ'কে বাই বাই